নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ এটা নতুন ভিডিঅ' লৈ। মোক সকলোৱে কমেণ্টত জনাই আছিলে যে মোৰ অডিঅ' কোৱালিটিটো ইমপ্ৰুভ কৰিবলৈ। তো সেইবাবে মই লৈ আহিছোঁ আপোনালোকৰ সকলোৰে আশা পূৰণ কৰিবলৈ এটা মাইক, যিটোৱে মোৰ অডিঅ' কোৱালিটিটো ইমপ্ৰুভ কৰিব। চাওঁচোন আহক বক্সটোৰ ভিতৰত কি আছে আৰু কি মাইক এইটো। এইটো হৈছে বয়া BY-M1 মাইক, যিটো সকলো ইউটিউবাৰে ইউজ কৰে আৰু ময়ো সেইবাবে এইটোকে লৈছোঁ। তো চাওঁচোন আহক বক্সটোৰ ভিতৰত কি আছে আৰু ইয়াৰ অডিঅ' কোৱালিটিটো কেনেকুৱা। এইটো হৈছে বয়া BY-M1 মাইক আৰু ইয়াৰ ভিতৰত কি আছে চাওঁচোন আহক আমি। এইটো আছে মাইকটো, এক চাইডত ৰাখি চাওঁচোন বস্তুৰ ভিতৰত কি আছে। এখন আছে ৱাৰেণ্টি কাৰ্ড আৰু এইখন ইউজাৰ মেনুৱেল, যিখন ইংলিছ আৰু চাইনিজত লিখা আছে, যিটো আমাক প্ৰয়োজন নাই। এইটো হৈছে এটা পাউচ যিটোত মাইকটো সোমাই থাকে আৰু চাওঁচোন আহক কি কি আছে ইয়াৰ ভিতৰত। লেটাৰৰ পাউচ হয়, ইয়াতো বয়াৰ লিখা আছে। এইটো হৈছে মাইকটো, এডাল কেবুলৰ 20 ফুট দীঘল যিডাল কেবুল, আৰু এইটো হৈছে 3.5 mm জেক, যিটো আপুনি মোবাইল ফোনত ইউজ কৰিব পাৰিব। আৰু ইয়াৰ লগতে দিছে এটা কানেক্টাৰ, যিটো আপোনালোকে DSLR কেমেৰাত ইউজ কৰিব পাৰিব। এইটো হৈছে বেটেৰী, যিটো মাইকটোত দৰকাৰ হ'ব। আৰু এইটো হৈছে কানেক্টাৰ, যিটো ইয়াত লাগি যাব। এয়া, আৰু এইটো আপোনালোকে DSLR কেমেৰাত ইউজ কৰিব পাৰিব। আৰু এইডাল কেবুলডাল যথেষ্ট দীঘল, যিহেতু 20 ফুট, তো আপোনালোকে বহুত দূৰত কেমেৰাটো থৈ বা মোবাইলটো থৈ ভিডিঅ' বনাব পাৰিব। আৰু এইটো হৈছে মাইক্ৰফোনটো, আৰু ইয়াৰ ওপৰত এটা ফৰ্ম দিছে। এইটো লগাই দিলে যথেষ্ট আপোনালোকৰ যিটো নইজ কনচেলেশ্যন সেইটো কমি যাব। মই লগাই দেখাম গোটেইখিনি। আৰু এইটো হৈছে কলাৰ পিন, যিটো আপোনালোকে নিজৰ কলাৰত লগাই মাইকটো কলাৰত লগাব পাৰিব। এইটো যথেষ্ট মজবুত। গোটেইখিনি মই লগাই দেখাম আপোনালোকক, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু এইটো হৈছে বেটেৰী, যিটো ইয়াত লাগিব। আৰু এইটো হৈছে ছুইচ, ওপৰ ফালে কৰিলে আপোনালোকে কেমেৰাৰ লগত কানেক্ট কৰিব পাৰিব, আৰু তলফালে স্মাৰ্টফোন আৰু অফ। তো যদি আপোনালোকে কেমেৰাত ব্যৱহাৰ কৰিছে তেতিয়াহ'লে ছুইচটো ওপৰলৈ কৰি ল'ব। এইটো ওপৰলৈ কৰিলে আপোনালোকে কেমেৰাত কানেক্ট হৈ যাব, আৰু তললৈ কৰিলে এইটো অফ হৈও থাকিব আৰু মোবাইলৰ লগত কানেক্ট হৈ যাব। আহকচোন চাওঁ ইয়াৰ অডিঅ' কোৱালিটিটো কেনেকুৱা, এইটো খোলে কেনেকৈ। তাৰপিছত বেটেৰীটো লগাওঁ আমি। এইটো এইপিনে পকাই দিব। খুলি গ'ল। আৰু ইয়াত এডাল ৰছী আছে, আৰু সেইডাল
সহায়ত আপোনালোকে বেটেৰীটো খুলিব পাৰিব। মই দেখাই দিম আপোনালোকক কেনেকৈ লগোৱা হয়। এইডাল যদি ভুলতে ভিতৰত সোমাই যায় বেটেৰীটো লগাওঁ, তেতিয়াহ'লে আপোনালোকে বেটেৰীটো খুলিবলৈ যথেষ্ট কষ্ট হ'ব। সেইবাবে এইটো ভালকৈ চাই ল'ব, নহ'লে কিন্তু পিছত বেটেৰীটো খুলিবলৈ যথেষ্ট প্ৰব্লেম হ'ব। এয়া দেখিলে, এইডাল লাহেকৈ টানি দিলে বেটেৰীটো ওলাই আহিব। এয়া সেইকাৰণে এডাল দিয়া হৈছে। এইটো বস্তু নেপাহৰিব কেতিয়াও বেটেৰীটো লগাওঁতে। আৰু বেটেৰীটো ভুলতো উল্টাকৈ নলগাব, নহ'লে কিন্তু মাইকটো আপোনাৰ বেয়া হোৱা চান্স আছে। চাওঁ এতিয়া আমি ইয়াৰ অডিঅ' কোৱালিটিটো কেনেকুৱা। বন্ধুসকল, এতিয়া আপোনালোকে যোনটো অডিঅ' শুনিছে সেইটো হৈছে বয়া BY-m1ৰ সহায়ত। আৰু আপোনালোকে ধৰিব পাৰিছে যথেষ্ট অডিঅ' কোৱালিটিটো যথেষ্ট বেলেগ। কেমেৰাত যোনটো মাইক থাকে বা মোবাইলত যোনটো মাইক থাকে সেইটোতকৈ যথেষ্ট ভাল এইটোৰ মাইকৰ চাউণ্ড কোৱালিটিটো। তো আপোনালোকৰ যোনটো প্ৰব্লেম পাইছিলে মোৰ ভিডিঅ'ত অডিঅ' কোৱালিটিটোৰ, তো সম্ভৱ মই ভাবোঁ সেইটো ছল্ভ কৰিব পাৰিছোঁ। কমেণ্টৰ সহায়ত জনাব ভিডিঅ'টো চাই কেনে লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াকে কৈ এই ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। ধন্যবাদ।